দাবী হৈছে যে ই ৰিক্সা চালকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিব লাগে। আৰু এই সমস্যাত আমি দেখিছোঁ যে ই ৰিক্সাখন প্ৰদূষণমুক্ত আৰু মানুহৰ কাৰণে আৰামদায়ক। গতিকে মানুহে যেতিয়া ৰাইজে যেতিয়া এই গাড়ীক আঁকোৱালি লৈছে, গতিকে চৰকাৰে কিয় ইয়াৰ বিৰোধিতা কৰে? চৰকাৰে বিক্ৰী কৰিব দিছে, চৰকাৰে কিনিব দিছে, কিন্তু চলাব দিয়া নাই। এইটো কেনেকুৱা কথা? গতিকে আমি কৈছোঁ যে ই ৰিক্সাৰ পৰা হাহাকাৰ বন্ধ কৰক। ই ৰিক্সা যিবিলাকৰ ই ৰিক্সাবিলাক বন্ধ কৰি থৈছে পৰিবহণ বিভাগত, এই গাড়ী অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, বিনা চৰ্তত মুকলি কৰি দিব লাগে। আনহাতে ই ৰিক্সাকে ধৰি অন্যান্য মটৰৰ কল্যাণ আঁচনি কেতিয়াবাই হ'ল, কেতিয়াবাই গ্ৰহণ কৰিলে বিধানসভাত, কিন্তু আজিলৈকে তাক কাৰ্যকৰী কৰা নাই। আমাৰ বহু ই ৰিক্সা চালক ইতিমধ্যে পেঞ্চন বয়সটো অৱসৰ ল'ব লগা হৈ গৈছে, তেওঁলোকে পেঞ্চন নাপাব। গতিকে এই আঁচনিখন অতি শীঘ্ৰে চালু কৰিব লাগে, যাতে আমাৰ জ্যেষ্ঠসকলে যাতে পেঞ্চন পায়, এক্সিডেণ্ট হ'লে যাতে তেওঁলোকৰ কোনো সাহায্য আহে, চিকিৎসাৰ সাহায্য আহে, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাত যাতে তেওঁলোকৰ সাহায্য আহে।